মফিদুল টেক আছাম ইউটিউবলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো হ'ল আপোনালোক হয়তো সকলোৰে মাটি আছে, তো সেই মাটি আপোনালোকে অনলাইনত কেনেকুৱাকৈ সাৰ্চ কৰি চেক কৰিব কাৰ কিমান মাটি, কিমান বিঘা মাটি আছে। জবানবন্দীৰ আপোনালোকে এই 29টা জিলাৰ যিকোনো জিলাৰ আপোনালোকে এই ভিডিঅ'টোৰ সহায়ত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ মাটি কিমান বিঘা আছে, আপোনালোকৰ চৰকাৰী মাটি না মেদি মাটি না খেৰাজি মাটি, সেইটো আপোনালোকে গম পাব সেই মাটি। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো ভিডিঅ'টো বুজিব নোৱাৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ বা গুগলত চাৰ্চ কৰিব, চাৰ্চ বক্সত জবানবন্দী বুলি চাৰ্চ কৰিব বা assam.nic.in বুলি মাৰিলেও আহিব। তো অহাৰ পিছত আপোনালোকে ধৰতি ছাৰ্ভিচ ফৰ চিটিজেন ৰেভিনিউ আছাম ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যিটো ৰাইট ছাইডত 3 ডট আছে তাতে ক্লিক কৰিব, কৰি ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰি লোৱাৰ পাছত আপোনালোকে হয়তো ধৰক দৰঙৰ হয়, তো দৰঙত ইয়াত ক্লিক কৰিব। দৰঙত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তাৰপিছত আপোনালোকৰ চাৰ্কল কোনটো, মংগলদৈ, পাতুৰিঘাট, চিপাঝাৰ, দলগাঁও। তো আপোনাৰ যদি দলগাঁও হয় তো দলগাঁৱত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এতিয়া গাঁও কোনটো, এতিয়া ধৰা হ'ল আপোনালোকৰ যিকোনো গাঁও আছে, ধৰা হ'ল মই যিকোনো এটা গাঁৱৰ নাম মাৰিলোঁ। মৰাৰ পিছত আপোনালোকে ইয়াতে কেইটা আখৰ দেখা পাইছে, আপোনালোকৰ যিটো গাঁৱৰ প্ৰথম আখৰটো এইটো আপোনালোকে ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ধৰা হ'ল আপোনালোকৰ বৰুৱাঝাৰ হ'লে ব মাৰিব, পাণবাৰী হ'লে প মাৰিব। তো বৰুৱাঝাৰ হ'লে আপোনালোকে বত মাৰিব, মাৰি বৰুৱাঝাৰ আহিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ দাগ নম্বৰ যিটো হয় সেইটো দাগ নম্বৰ ইয়াতে মাৰিব, ধৰা হ'ল 190। তাৰপিছত ইয়াতে আপোনালোকে চাই চেপ্টাৰ কোডটো যিটো আছে চাই এইটো বহাব চেপ্টাৰটো। এনেকুৱাকৈ বহোৱাৰ পিছত চাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক এই দাগ নম্বৰত কি আছে আমি ইয়াতে চাম। আৰু যদি আপোনালোকে দাগ নম্বৰ মাৰিব নোৱাৰে, চাওক ইয়াতে আহি গৈছে, তো আপোনালোকে ইয়াতে টিক কৰিব। টিক কৰাৰ পিছত আপোনালোকে চি জবানবন্দী ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যিটো ডাটা হয় সেইটো আপোনালোকে লাগিব, পূৰা ইণ্টাৰনেট থাকিব লাগিব, ফুল ইণ্টাৰনেট, তেতিয়াহ'লে এইটো পটককৈ আহি যাব। যদি শ্ল' হয় তেতিয়াহ'লে অলপ দেৰি লাগিব। চাওক সন্মুখত আহি গৈছে। তো আপোনালোকে ইয়াতে ওপৰত চাইছে জিলা, ডিষ্ট্ৰিক্ট দৰং, চাৰ্কল। তো আপোনালোকে ওপৰত চাইছে জিলা, ডিষ্ট্ৰিক্ট দৰং, চক্ৰ, চাৰ্কল, দৰগাঁও, গাঁও, চহৰ, বৰুৱাঝাৰ। তাৰপিছত আপোনালোকে ইয়াতে চাওক 131 নম্বৰ দাগত কাৰ আছে, পিতা, যাৰ মাটি তাৰ নাম আছে, হয়তো ইয়াতে এইবিলাক ডাইৰেক্টলি ক'ব নোৱাৰি। তো আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ মাটি কিমান বিঘা আছে বা কাৰ নামত নামজাৰি আছে সেইটো আপোনালোকে এই ধৰতি যিটো জবানবন্দী যিটো মাটি চেক কৰা যিটো
ছাইড এইটোত যাই আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ কিমান বিঘা মাটি আছে এই মাটি এই ধৰতি এর সহায়ত কি কৰিব পাৰিব, চেক কৰিব পাৰিব। নহ'লে আপোনালোকে আৰু এটা কাম কৰিব পাৰে, আপোনালোকে প্লে ষ্টৰত যাই ধৰতি এপ বুলি মাৰি সেইটো ডাউনলোড কৰি তাৰ পৰাও আপোনালোকে চাব পাৰিব। কিন্তু ইয়াতে এনেকুৱাকৈ চেক কৰিব লাগিব। তাৰপিছত আপোনালোকে বেক কৰিব, বেক কৰাৰ পিছত এতিয়া চাওক আপোনালোক বেলেগ এটা জিলাৰ হয়, তেতিয়া কৰিব ক্লিক কৰি এনেকুৱাকৈ কি কৰিব, আপোনালোকৰ মাটি কাৰ কিমান, কাৰ নামত মাটি নামজাৰি আছে সেইটো আপোনালোকে চাব পাৰিব। তো আজিৰ ভিডিঅ' এইখিনিয়ে ৰিকুৱেষ্ট। তো আপোনালোকে যদি এই চেনেলত নতুন হৈ থাকে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে তলত দিয়া বেল আইকনটো টিপি ৰাখিব আৰু অল নটিফিকেশ্যনত দি থ'ব, যাতে যিকোনো নতুন ভিডিঅ' এৰাৰ লগে লগে আপোনালোকৰ তাত যায় আৰু আপোনালোকে সেইটো চাব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব।